সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি বতৰটো ডাৱৰীয়া হৈ আছে, সেইবাবে কি কৰিম বুলি ভাবি আছিলোঁ। বতৰটো ইমানেই ডাৱৰীয়া, বৰষুণ সৰু সৰুকৈ দি আছে বাৰু। সেইবাবে আমি ৰীল বনাবলৈ বুলি ওলালোঁ। চাই থাকিব। এতিয়া আমি গৈ আছোঁ এতিয়া ৰীল বনাই ফটো উঠিবলৈ বুলি বাটত। সিহঁতৰ হোৱাই নাই এতিয়ালৈকে, ভিডিঅ' বনাই আছে। বহুত কিবা কিবি বনাল দেই, হাঁহি ধেমালিৰে আমাৰ দিনটো পাৰ কৰিলোঁ বাৰু। এতিয়া আমি গৈ আছোঁ বাটলৈ বুলি, ফটো কেইখনমান উঠোঁ বুলি। এয়া আমি আহি পালোঁ বাটলৈ বুলি। এয়া কিমান ফটো উঠিলোঁ আৰু ৰীল বনালোঁ। ভাল লাগিলে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব দেই। এয়া আমি ফটো উঠিলোঁ, এতিয়া হ'লগৈ। ইমান ধুনীয়া হৈ আছে বৰষুণ দি কিনে, ৰাস্তাত মজা ফটো উঠিবৰ কাৰণে। এয়া সিহঁতৰ হোৱাই নাই, এতিয়া আহি পালোঁ, বাই বাই।